বৰক্ষেত্ৰীৰ কাপলাবৰীত কি কৰিলে বিধায়ক দিগন্ত বৰ্মনে? আজি ৰাতিপুৱা 9 বজাৰ পৰা কাপলাবৰীস্থিত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত নলবাৰী জিলাৰ যুটীয়া সঞ্চালক তথা স্বাস্থ্য বিভাগৰ জৰিয়তে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ সহযোগিতাত দিব্যাংগ ব্যক্তিসকলৰ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। জানিব পৰা মতে আজি পৰীক্ষণ শিবিৰত প্ৰমাণিত হোৱা দিব্যাংগ ব্যক্তিসকলে মাহিলী 10,000কৈ চৰকাৰী সাহায্য লাভ কৰাৰ উপৰিও বিভিন্ন সা-সুবিধা লাভ কৰিব। কাপলাবৰীস্থিত পৰীক্ষণ কেন্দ্ৰত উপস্থিত আছিল বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰীৰ জ্যেষ্ঠ চিকিৎসক ৰঞ্জন ভট্ট, অৰূপ বৰ্মন, নিপুল মহন্ত, কমেশ্বৰ লহকৰ। দিব্যাংগ শিবিৰৰ উপস্থিত আছে আমাৰ জ্যেষ্ঠ চিকিৎসক ENT বিভাগৰ ডাক্তৰ কামেশ্বৰ লহকৰ ডাঙৰীয়া, চকু চিকিৎসা বিভাগৰ সদস্য হালৈ ডাঙৰীয়া, তেখেত অৰ্থপেডিক্সৰ অস্থিৰোগৰ ডাক্তৰ অভিজিৎ ভট্টাচাৰ্য, ৰঞ্জন ভট্টাচাৰ্য, তেখেত আমাৰ মেডিচিন বিভাগৰ জ্যেষ্ঠ চিকিৎসক, আমাৰ ডাক্তৰ সৌৰভ তালুকদাৰ, আমাৰ তালুকদাৰ ডাঙৰীয়া, মহকুমা CDPO, আৰু ইয়াত উপস্থিত থকা আমাৰ ইয়াৰ ইনচাৰ্জ ডক্টৰ। মই আনকি আজি কেইদিনমান আগতে দৰঙীপাৰাত যাওঁতে এজন মানুহ আজি বয়স হৈছে, তেওঁ আজি আহিছে নে নাজানো, মই খবৰ দিছিলোঁ যে মই কৈছোঁ চাৰ্টিফিকেট আছেনে নাই, তেওঁ কৈছিলোঁ চাৰ্টিফিকেট নাই। ইমান নলোৱা মানুহ বহুত আছে, অজ্ঞ আছে, তেওঁ বহুত নাজানে। এতিয়া আমি বিভিন্ন ঠাইত প্ৰচাৰ কৰিছোঁ যে তেওঁলোকে চাৰ্টিফিকেটখনৰ যে কিমান মূল্য, কিমান ভেলু এইখনৰ, সেইটো মানুহে বুজিব লাগিব। কাৰণ এইখন ল'লে অকল যে কিবা মান্থলি এটা পইচা পাব এটা কথা নহয়, ভৱিষ্যত তেওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক বা অন্যান্য চৰকাৰী সুবিধাৰ ক্ষেত্ৰত এই চাৰ্টিফিকেটখন যথেষ্ট কাম দিয়ে। গতিকে মই বিশেষকৈ আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজিৰ এই শিবিৰটো সুকলমে ইয়াত আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু মই ভাবোঁ শান্তিপূৰ্ণভাৱে সকলোৱে হেঁচা ঠেলা নকৰিব, কাৰণ ডক্টৰসকলে তেখেতসকলে চব কাম বাদ দি পেলাই চিভিল হস্পিটেলত কাম কৰ্মৰত গোটেইবিলাক ডক্টৰ, এই গোটেই এখন চিভিল হস্পিটেল এৰি পেলাই ইয়ালৈ আহিছে। গতিকে সেই সময়ত তেওঁলোকক যাতে সুযোগ দিয়ে, ইউটিলাইজেশ্যন যাতে পূৰা হয়, তাৰবাবে আপোনালোকক অনুৰোধ জনাইছোঁ। 5 ঘণ্টামান ল'ব লাগিব ৰাতিপুৱাৰ পৰা। তেখেতে চকু দেখাব বা আমাৰ হালত তাকে যাব লাগিলে, মহন্তত তাকে বা আমাৰ ভোটত তাকে যাব লাগিলে এটা ৰৈ থাকিব লাগিব। ৰাতিপুৱা ইয়াৰ পৰা গৈ পেলাই দিনটো ৰখি থাকিব লাগিব। মানে তেখেতসকলে নিজে আহিছে ইয়ালৈ, তেখেতসকলে ইয়ালৈ নিজেই আহিছে আপোনালোক চাবৰ কাৰণে। গতিকে এইখিনি যাতে সুবিধা কৰি দিয়ে। আৰু মই আগন্তুক দিনত এনেকুৱা অকল ইয়াত নহয় আৰু বিভিন্ন ঠাইত মই আমাৰ ডাক্তৰ লহকৰ ডাঙৰীয়া, ডাক্তৰ বৰ্মন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ জইণ্ট ডাইৰেক্টৰৰ লগত আলোচনা কৰি। আজি আমি নলবাৰী জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত আৰু আমাৰ বৰক্ষেত্ৰী ৰাইজৰো সহযোগত আমি আজি এটা দিব্যাংগ শিবিৰ আয়োজন কৰিছোঁ। এই শিবিৰৰ জৰিয়তে আমি 331জন আমি দিব্যাংগৰ চাৰ্টিফিকেট পাব লগা লোকক আমি ইয়াত চিকিৎসা প্ৰদান কৰি তেওঁলোকৰ বেমাৰ নিৰূপণ কৰি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা আমি কৰিম। পৰৱৰ্তী সময়ত আমি আৰু এনেকুৱা 4টা কেম্প কৰিম বুলি আমি ভাবিছোঁ। এই 4টা কেম্পৰ ভিতৰত এটা চৰ অঞ্চলত, এটা আমি দৌলাশালত, এটা আমি কৰিব বিচাৰোঁ লোহাৰ কাঠাত, আৰু এটা বৰভাগত আমি কৰিম। আৰু যদি প্ৰয়োজন হয় আমি হয়তো বৰ্ণিবাৰী অঞ্চলতো এটা আমি কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। গতিকে এইখিনি আমি পৰৱৰ্তী সময়ত আমি কৰিম। বিশেষকৈ আমি প্ৰতি 3 মাহৰ মূৰে মূৰে আমি এনেকুৱা এটা দিব্যাংগ শিবিৰ কৰিম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত আমাৰ যিটো আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তেখেতসকলৰ সহযোগ কৰি আছে, কাৰণ চাৰ্টিফিকেটবিলাক ইছ্যু তেওঁলোকে কৰে। গতিকে স্বাস্থ্য বিভাগে এইবিলাক বেমাৰবিলাক নিৰূপণ কৰিব। গতিকে মই ভাবোঁ ইয়াৰ ফলত আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ যিসকল চাৰ্টিফিকেট নোপোৱা দিব্যাংগ লোক আছে তেখেতসকলে চাৰ্টিফিকেটখন লাভ কৰিব। তাৰ ফলত যিখিনি পাব লগা চৰকাৰী সুবিধা তেওঁলোকে সেইখিনি ল'ব পাৰিব। নলবাৰীৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, লাইভ আছাম 24/7।